फिन रायजोआव गुलि गावनायनि जाथाय धुबुरीनि बिलासपारानि रानीगन्जआव थांनाय मैया बे गिख्रंथाव गुलि गावनाय जाथाया जायो। रानीगन्ज हाथाइसालियाव थानाय एसबिआइनि सिएसपिखौ थांखिनानै दुथांफोरा गुलि गावग्लुङो। बायजोआव फैनाय साथाम दुथांफोरनि गुलि गावग्लुंनायाव फारियै साथाम सुबुङा गुलि नांजाना गोब्राबै जोखोम जायो। गुलि गावलुंखांनानै साथाम दाखाथिफोरा खारखोमालाङो। जाथायाव वाहिदुर रहमान, रतन राय आरो आब्दुल गफुरा गुलि नांजायो। वाहिदुर रहमान आरो रतन रायनि अबस्थाया जोबोद खैफोद गोनां होनना सुलुंनिफ्राय मिथिनो मोन्दों। वाहिदुर रहमाना रानीगन्ज हाथायाव एसबिआइनि सिएसपिनि बिगोमा। वाहिदुर रहमान आरो रतन रायखौ क'क्राझारनि सिभिल देहा फाहामसालियाव दैथायहरनाय जादोंमोन मानोना थासारिया जोबोद गिथावनामोन। गुलि गावनाय जाथायखौ लानानै बिलासिपारायाव दुंहाव थासारि सोमजिदों। बे समाव धुबुरीनि पुलिस सामलायगिरिया जाथायनि सायाव नायबिजिरनाया सोलिगासिनो। কি ক'ব এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে বিলাসীপাৰা ৰাণীগঞ্জ? হয়, বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত ৰাণীগঞ্জ সেই অঞ্চলটোত কেৱল মাত্ৰ আজিৰ ঘটনা নহয়, তাত মানে বিগত যোৱা প্ৰায় 1.5 বছৰ 2 বছৰ ধৰি তাত সেই ধৰণৰ ঘটনা প্ৰতিদিনেই প্ৰায় হৈ থাকে। গৰু চোৰ, ডকাইত, তাত গুলীয়াগুলি। মই জনামতে তাত যিটো থানা পৰে, যিটো চাপৰগ্ৰাম মানে বিলাসীপাৰাৰ তাতে বিগত এবছৰত প্ৰায় 10-12টা তাত পিষ্টল উদ্ধাৰ হৈছে। তাত কাৰ মৃত্যু কেতিয়া হয় কোনেও ক'ব নোৱাৰে। এইটো মানে মৃত্যু তাত সাধাৰণ, গুলীয়াগুলি তাত সাধাৰণ। গতিকে আজি যে হঠাৎ এই ঘটনাটো ঘটিল, ইয়াৰ জ্বলন্ত এক উদাহৰণ যে ইমান দুৰ্ভাগ্যজনক ঘটনা। তেওঁলোকে মানে দিন দুপৰতে যিটো গুলীয়াগুলি হ'ল, এই গুলীয়াগুলিৰ ফলত দুজনকৈ আজি ব্যক্তি ৰতন ৰায় আৰু ৱাহিদুৰ ৰহমান খুব গুৰুতৰভাৱে আহত হৈছে তেওঁলোকে। গতিকে মই মানে ভগৱানক প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকে অতি সোনকালে সুস্থ হওক। আৰু আমি ইতিমধ্যে আমাৰ মন্ত্ৰী মহোদয়ক ৰঞ্জিত কুমাৰ দাস, তাৰ যিহেতুকে গাৰ্জিয়ান মন্ত্ৰী, তেখেতক মই ঘটনাটো গোটেই কথাখিনি অৱগত কৰালোঁ। আমাৰ এছপি মহোদয় তেখেত খুব এক্টিভ হয়। তেখেতে নেতৃত্বত বিগত দিনত বহু অপৰাধী ইতিমধ্যে গ্ৰেপ্তাৰ হ'ল, কিন্তু তাৰ মাজতো এই ধৰণৰ অপৰাধী যে গিজগিজাই আছে আমাৰ কাৰণে খুবেই আশ্চৰ্যজনক, দুৰ্ভাগ্যজনক। মই জিলা প্ৰশাসনক আহ্বান জনাইছোঁ যে অতি সোনকালে এই দোষীসকলক তেওঁলোকে প্ৰয়াত্ত কৰক, এই দোষীসকলক প্ৰয়াত্ত কৰি কঠোৰ শাস্তি বিহক। তাৰ বাবে মই আমাৰ প্ৰশাসনক মই আহ্বান জনাইছোঁ। আৰু যিটো গুলীবিদ্ধ দুয়োজনে হ'ল, মই বহুত তেওঁলোকক ভগৱানৰ যাতে দুয়োজনেৰে যাতে কোনো ধৰণৰ ক্ষতি নহয় তাৰ বাবে মই প্ৰাৰ্থনা জনাইছোঁ। ঘটনাটো মানে ল'ৰা দুটা মানে বাইকৰ বহি আছে, হেলমেট পিন্ধা হ'ল, হেলমেটটো খোলা নাই। তাৰ পাছে এই ৰতন নাম ল'ৰাটো এই মানে ডিপ'জিট কৰিব আহিছিল, 50,000 টকা যেই ওলাইছিল তাক ধৰি পেলাইছিল, পইচাটো দিয়া। তাৰপিছত এই ৰতনে যেতিয়া মানে ধৰিলে, এই ৱাহিদুৰে তাক ল'ৰাটোক ধৰিলে, চাপটা মানে যেতিয়া ধৰিলে বেলেগ ল'ৰাটো আহি তাক 3টা গুলি কৰি দিলে। তাৰপিছত ৰতনক বুকত মাৰি দিলে এটা। এই 4টা গুলি মানে দুজনক মাৰি দিলে। তাৰপিছত পৰি গ'ল, ইমৰা ভাগি গ'ল। এলা পইচাখিনি লৈ গৈছে না নালায় এইটো আমি ক'ব নোৱাৰোঁ। কিমানজন আছিল বাইকত? বাইকত 2জন আছিল, 2জনে বহি আছিল তাতে, হেলমেট পিন্ধা আছিল। মানে ৰতনৰ আছিল, ৰতনে ডিপ'জিট কৰিব আহিছিল, বেংকত থোৱা আহিছিল। এই CSPৰ মানে অবৈধৰ ল'ৰাটো এই তাৰ CSP আছে। CSP মানে একচুৱেলি ইয়াৰ ঘৰত আছে, তো মানে মৰ্ণিং টাইমত ই ঘৰতে থাকে, ঘৰতে কৰে। আবেলি টাইমত বজাৰত এটা দোকান লৈছে নতুনকৈ, ইয়াত কৰি আছে বৰ্তমান। তো তাৰপিছত ঘটনাটো এনেকুৱা হ'ল আমাৰ তাৰমানে। এতিয়া ধৰক অনুমানিক 6টা 45 মান হ'ব।